পৰা যিটো আন্তঃগাঁথনি এই শংকৰদেৱ শিশু নিকেতন এই তুলসীবিল অঞ্চলত তো বহুত জৰাজীৰ্ণ অৱস্থাত আছিল, বহুত বেয়া আছিলে। তো ছাত্ৰ ছাত্ৰীসকল বহুত কষ্টত ক্লাছ কৰিব লগা হৈছিল। তো আজি এই ছাত্ৰ ছাত্ৰীসকল যাতে ভালকৈ বাৰিষাৰ বতৰেই হওক বা স্প্ৰিং হওক, ছামাৰ হওক, অটম হওক, উইণ্টাৰ হওক, হোৱাট এভাৰ, তো সেই সময়ত যাতে ভালকৈ ক্লাছ কৰিব পাৰে। এই জানালা খিৰিকী দি যাতে বৰষুণ হওক বা ধুমুহা বতাহ হওক বা যিটো আমাৰ ফ্ল'ৰ সেইটো কেঁচা থাকিবৰ কাৰণে যেতিয়া বৰষুণ আহে ফ্ল'ৰ পিছল হৈ থাকে, বহুত কষ্ট হৈছিল। তো আজি আপোনালোকে সাংবাদিক বন্ধুসকল আহিছে, আপোনালোকে দেখা পাইছে, কেমেৰাত আপোনালোকে আবদ্ধ কৰিছে যে শংকৰদেৱ শিশু নিকেতনৰ কামটো আৰম্ভ হৈছে। আৰু কামটো আৰম্ভ মানে যিমান আন্তঃগাঁথনিৰ সমস্যা আছিলে এইটো কেইদিনৰ ভিতৰত আপোনাৰ সমস্যা সমাধান হৈ যাব। এইটো ফ্ল'ৰ মানে পকীকৰণ হ'ব, খিৰিকী লাগিব, দৰ্জা লাগিব, আৰু যিবিলাক টিন পাতৰ সমস্যা আছে এইবিলাক আল্টিমেটলি এই বিদ্যালয়খন এটা বেলেগ নতুন ৰূপত পৰিণত হ'ব। তো মই এই সমষ্টিৰ এজন প্ৰতিনিধি হিচাপে মোৰ এইটো দায়িত্ব আৰু কৰ্তব্য, কাৰণ এজন প্ৰতিনিধিৰ দায়িত্ব থাকে আপোনাৰ শিক্ষাৰ ফালে হওক, সামাজিকভাৱে হওক, ৰাজনৈতিক ফালেও হওক, বা যিবিলাক হওক, উন্নয়নৰ ৰাস্তা দলং মাল্টি থিংকিং লৈ পেলাই সমষ্টিটো উন্নয়ন কৰিব লাগে। তো আজি ছাত্ৰ ছাত্ৰীসকলেও ভাল পাইছে যে আমাৰ বিদ্যালয় পকীকৰণ হৈ আছে, দৰ্জা লাগিব, খিৰিকী লাগিব, বহুত কষ্টত হেৰি কৰি আছে। আৰু আপোনালোকে যিহেতু এইটো নিকেতন, শংকৰদেৱ শিশু নিকেতন, সেইকাৰণে আমি মানে আমাৰ যিটো চৰকাৰৰ আমি সিমান মানে ফাণ্ড আমি হেৰি কৰিব নোৱাৰোঁ, যিহেতু আমাৰ যিবিলাক গভমেণ্ট মানে প্ৰভিঞ্চিয়েলিষ্ট বিদ্যালয়, এই বিদ্যালয়বিলাকত আন্তঃগাঁথনি ঠিক কৰা মানে এতিয়ালৈকে ভালকৈ হোৱা নাই। সেইকাৰণে আমাৰ অসম চৰকাৰ বা BTC চৰকাৰ সেইবিলাক নজৰ দি আছে, কৰি আছে। কিন্তু যিহেতু নিকেতন হৈ গ'ল, সেইকাৰণে নিকেতন হিচাপে মই মোৰ মানে ফকীৰাগ্ৰাম কনষ্টিটুৱেঞ্চিৰ প্ৰতিনিধি হিচাপে মই বেলেগ এটা এংগেলৰ ফালে কামটো হৈ আছে। আল্টিমেটলি কাম হ'ব লাগে, সলিউশ্যন হ'ব লাগে। ৰাইজ ওলাই আহিছে, ইয়াতে আমাৰ স্কুলৰ বিদ্যালয়ৰ আচাৰ্য, তাৰপিছত শিক্ষক শিক্ষয়িত্ৰীসকল, অভিভাৱকসকল, ছাত্ৰ ছাত্ৰীসকল, আমাৰ BJP দলৰ মণ্ডল সভাপতি, কাৰ্যকৰ্তা, আৰু এই বিদ্যালয়ৰ কমিটিৰ সভাপতি, সম্পাদক, সদস্যসকল চবেই আহিছে। সকলোৱে ভাল পাইছে যে এই বিদ্যালয় ইমান দিন ধৰি যি কষ্টত ভুগি আছিল, অহা কেইদিনৰ ভিতৰত, একমাহৰ ভিতৰত এই বিদ্যালয় ভালকৈ হৈ যাব। আৰু বিদ্যালয় ভাল হোৱা মানে এই সমাজ ভাল হোৱা, আৰু সমাজ ভাল হোৱা মানে এই ছাত্ৰ ছাত্ৰীসকলৰ যে ভৱিষ্যত, এই ভৱিষ্যত আৰু মানে উজ্জ্বল হোৱা। সেইকাৰণে এইটোৰ উদ্দেশ্য।